বন্ধুসকল কি খবৰ আমাৰ চেনেল চাৰ্মিং কেটাৰ্ছলৈ আপোনাক সুস্বাগতম আজি আমি পঞ্চম শ্ৰেণীৰ বাবে কাল সম্পৰ্কে এক পাঠ আগবঢ়াবলৈ লৈছো মইনাহত আহাচোন আমি কালৰ সম্পৰ্কে শিকো কাল মানে হৈছে ক্ৰিয়াৰ সময় আমি আজি সপোন নামৰ এটা ল'ৰাৰ বিষয়ে পঢ়ো আহাচোন সপোনৰ সাধুত কি হৈছিল সপোন কালি বজাৰলৈ গৈছিল সপোনে বজাৰত কি কৰিছিল জানা সপোনে কালি বজাৰত কিতাপ কিনিছিল হি বজাৰত ঘুগুনি আৰু পকৰি খাইছিল হি বজাৰৰ পৰা এযোৰ চৰাই আনিছিল সপোন আজিও বজাৰলৈ গৈছে সপোন আজি বজাৰলৈ গৈছে হি আজি বজাৰত কিতাপ কিনিছে হি আজি বজাৰত ঘুগুনি আৰু পকৰি খাইছে হি আজি বজাৰৰ পৰা এযোৰ চৰাই আনিছে সপোন কালিলৈ বজাৰলৈ যাব সপোন কালিলৈ বজাৰলৈ যাব সপোনে কালিলৈ বজাৰৰ পৰা কিতাপ কিনিব হি কালিলৈ বজাৰত ঘুগুনি আৰু পকৰি খাব হি কালিলৈ বজাৰৰ পৰা এযোৰ চৰাই আনিব এই যে কালি বজাৰলৈ গৈছিল সি যিবোৰ কাম কৰিছিল কালি সেই কামবোৰ অতীতৰ কোনোবা এটা সময়ত হৈছিল সেইটো কাৰণে ইয়াক অতীত কাল বুলি কোৱা হয় সপোন আজি বজাৰলৈ গৈছে এই কামবোৰ বৰ্তমান সময়ত কৰি থকা এটা কাম সেইকাৰণে এইবোৰ বৰ্তমান কালৰ বাক্য সপোন কালিলৈ বজাৰলৈ যাব আৰু কালিলৈ বজাৰত যিবোৰ কাম কৰিব এইবোৰ ভৱিষ্যতৰ কোনোবা এটা সময়ত কামবোৰ হ'ব সেইটো কাৰণে এয়া ভৱিষ্যত কালৰ বাক্য সপোন কালি বজাৰলৈ গৈছিল সেয়া অতীত কাল সপোন আজি বজাৰলৈ গৈছে সেয়া বৰ্তমান কাল সপোন কালিলৈ বজাৰলৈ যাব সেয়া ভৱিষ্যত কাল এতিয়া বাৰু তোমালোকে বুজি পালানে আহাচোন আমি তলৰ বাক্যবিলাকৰ কাল নিৰ্ণয় কৰোঁ কালিলৈ আমি মামাৰ ঘৰলৈ ফুৰিবলৈ যাম মই সদায় বিদ্যালয়লৈ যাওঁ হৰতে ভাত খাইছে হৃদয়ে কালি গান গাইছিল ছাৰে পৰহি আমাক সাধু কৈছিল তুমি কালিলৈ ফুৰিবলৈ যাবানে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব লগতে আমাক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক ধন্যবাদ আকৌ লগ পাম